Hello guys, welcome back to my YouTube channel Mr. Rongmon. To আজি আমি যাম জলফাই খাবলৈ। জলফাইটো মানে আমাৰ এখন স্কুল আছে। স্কুলখনৰ টিঙৰ ওপৰত আছে। মানে অলপমান মনে মনে যাব লাগিব বাৰু কোনোবাই দেখা পালে। এটো হ'ব। তো বলক ভিডিওটো আপোনালোকে চাই থাকক। এই What the fuck? তো গাইস ইয়া আমাৰ শক আৰু আমি যাই আছো। তো গাইস আমি এতিয়া আহি আছো। তো মানে মই আপোনালোকক দেখাই দিছোঁ স্কুলখন। এইখন স্কুলত মানে যদি গাইস কোনোবাই গম পায় জলফাই পাৰিছে কিবা কৰিছে তাকো টিঙৰ ওপৰত উঠি ডাইৰেক্ট আপোনালোক তেতিয়া কৈছিলোঁ মই তো বাৰু আমি মনে মনে পাৰি নেকি চাওঁ আজি মোৰ লগত মোৰ ভাইটি আছে তো বলক এইখন স্কুলখন গাইস মনে মনে যাব লাগিব আমি তো গাইস কিবা কৰি আমি সোমাই আহিলোঁ স্কুলখনৰ ভিতৰত তো বলক আপোনালোকক আমি জলফাই গছডালৰ ওচৰলৈকে লৈ যাওঁ মাত্ৰ যদি কোনোবাই গম পায় ন চেছ আৰু আমি তো গাইস আমি এতিয়া ইয়াৰে ওপৰত উঠিব লাগিব এই টেংকিটোৰ ওপৰত তাৰ ওপৰত আছে জলফাই গাছ চাওঁ আজি জলফাই খাব পাওঁ নে মৰণে খাওঁ বলক তো গাইস এতিয়া মই উঠিছোঁ কিবা কৰি তো গাইস এতিয়া মই উঠি আছোঁ লাহে লাহে গাইস আমি এতিয়া ইয়াৰে ওপৰত আহি গ'লোঁ এইডাল হৈছে জলফাই গছ তো আপোনালোকক একবাৰ দেখাই দিছোঁ মই ওপৰৰ পৰা তো গাইস ইয়াতে এতিয়া কোনো নাই যদি কোনোবা আহি পায় কিবা কাৰণত আমাকতো আজি ডাইৰেক্ট কালিতো স্কুলত মাতিব আমাক কোৱা হয় আকৌ তুমি আৰু হয় বুলি ক'ব নালাগে তো এতিয়া টিঙৰ ইফালে যাব লাগিব তুমি ইফালে থাকা অ'কে মই তেতিয়াহ'লে পাৰোঁ এই ভয় লাগিব নালাগে না আমি চুৰ কৰিব আহিছোঁ আকৌ জীৱনত প্ৰথমবাৰ যদি এইখন স্কুলৰ কোনোবা মাষ্টৰে বা কোনোবা ছাত্ৰ ছাত্ৰীয়ে চাই আছে ভিডিঅ'টো তো আমাক বহুত 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 ক্ষমা কৰি দিব মানে আমাৰ বহুত মজবুৰি আৰু খাব নহ'লে আমি মানে আজি বহুত খাবলৈ মন গ'ল একো নাই তো আমি কিবা কৰি উঠি আছোঁ গাইছ জলফাই আছে বাৰু ওপৰত বলক তো গাইছ মই এতিয়া জলফাইখিনি পাৰি লওঁ তো গাইছ আমি এতিয়া জলফাই পাৰি আছোঁ আৰু কেইটামান জলফাই পাৰা হ'লে আমি যাম এটা ধুনীয়া লোকেশ্যনত আৰু জলফাই পাৰ্টি কৰিম তো ভিডিঅ'টো চাই থাকক গাইছ কিবা কৰি মনে মনে কেইটামান জলফাই পাৰিলোঁ বাৰু তো আমি এতিয়া যাম কৈছিলোঁ যে লোকেশ্যনটোত আৰু তাতে ভালদৰে নিমখ জ্বালা আমি লৈ আহিছোঁ তাতে ভালদৰে কুটি আমি জলফাইটো খাম মৰণতে বাৰু নহ'ল বা হ'বও পাৰে যদি এতিয়া কোনোবাই দেখা পায় তো গাইছ আমি এতিয়া যাম নদীটো পাৰ হৈ মানে জলফাই খাবলৈ পিছফালে নদী আছে আমাৰ তো তাতে খাই ভালো লাগিব অলপ পৰিৱেশৰ লগত তো বলক তো গাইছ আমি এতিয়া কি হ'ল এই আৱাজ গাইছ আমাৰ এয়া চলিৰ এক্সিডেণ্ট হৈ গ'ল চাওঁ ভাই তো গাইছ এয়া আৰু চাওঁ ভাই ইচ আৰু ভাই চাওঁ ইচ ভাই জলফাই খাম বুলি আহিছিল এইফালে এক্সিডেণ্টে হ'ল ভাইৰ জলফাইও পেলালা দে ভাই জলফাইটোৱে খাই আহো পচছে না যাবি না ভাই যৌ ভাই হালাত বেয়া গাইছ আমাৰ এই আপোনালোকে দেখা পালে আমাৰ ভাই পৰি গ'ল ইচ গাইছ জলফাই খাবা এই ভাইৰ অৱস্থা বেয়া চাওঁ ভাই জলফাই পেলাইছে ভাইয়ে কিন্তু ভাই হাঁহি আছে কিন্তু ভাই হাঁহিটো মৰম লাগে কিন্তু পৰি গ'ল ভাই এতিয়া যে জলফাই খাব আকৌ ভাইয়ে আকৌ চালা তো যাওঁ লৈ জলফাইটো তো আমি এতিয়া শাখো পাৰ হৈ যাম ভাই বেয়া এক্সিডেণ্ট হৈ গ'ল তো গাইছ আমি এতিয়া ইয়াতে শাখো পাৰ হৈ আছোঁ লাহে লাহে শাখো পাৰ হৈ আছোঁ যদি এটা মিষ্টেক হয় ডাইৰেক্ট নদী তো ভাইয়ে আমাৰ এক্সিডেণ্ট ইয়াত পিছফালে দেখা পাইছে না গাইছ এক্সিডেণ্ট হয় একদম তেজত ৰ'ব পৰা নাই আৰু ভাইয়ে পৰা নাই তাৰপে ভাই গাইছ সি ভৰিত দুখ পাইছি আৰু কেনেকৈ আহি আছে একচেনে গাইছ এয়া তলত পলি ডাইৰেক্ট নদীৰে বেটা কিবা কৰি তো গাইছ এয়া নেচাৰ চাওক নদীৰ পাৰত
একদম মজা ভিউ গাইছ ভাই ভাইয়ে ডুব পোৱাখিনিকে চাই আছে এনেকুৱা ডুব পাবই লাগিব ভাই হয় নহয় এই ভাইৰ অৱস্থা বেয়া গাইছ ভাইয়ে ড্ৰিংক কৰাৰ নিচিনাকৈ আছে তো আমি এতিয়া খাম ক'ৰবাত আগত ভাল জেগা এটা চাই তো ব'লকচোন আমি এতিয়া ইয়াতে বহিছোঁ এতিয়া আমি ইয়াতে জলফাই খাম এই ভাই বতে জলফাই গাঁওখন পাই গৈছি ভাই আজি বহিলোঁ ভাই তো গাইছ আমি এতিয়া ইয়াতে বহিছোঁ গাছৰ তলত আমি এতিয়া ইয়াতে জলফাই খাম ভাই বহিলোঁ জলফাইকেইটা বহিলোঁ আজি জলফাই খাবা আহান পাইছোঁ ৰে ভাই পৰি পেলাই জলফাই খাবা আহান পাই গৈছি গাইছ আজি আমি এতিয়া জলফাই খাবলৈ কি আনিছোঁ আপোনালোকক দেখাই আছোঁ তো এয়া গাইছ আমি নিমখ আৰু জ্বলা আনিছোঁ এয়া জলফাই আৰু ভাই আজি হালাত বেয়া সুধা চাই যদি এয়া ভিডিঅ' চাই ডাইৰেক্ট উলিয়াই দিব স্কুল গাইজ ভাইক বোলে স্কুলৰ পৰা উলিয়াই দিব তো আমি এতিয়া জলফাইখিনি কুটি লওঁ তাৰপিছত খাম তো জলফাইটো আমি কুটি লওঁ ৰ'ব তো গাইজ আমাৰ এতিয়া দাদা ইয়াতে ছাগলী তাগলী মানে আমাৰ খেদি আছে অ' দাদা কি কৰি আছা ছাগলী খেদি আছা দে আমি অলপ পাৰ্টি কৰিব আহিছোঁ দে পিছে থাক তো গাইছ আমি এতিয়া কুটবা নহ'লে গাইছ কাৰণ মানে বহুত গৰম আৰু এনেকৈ খাই ভাল লাগিব আমি ভাবিলোঁ আৰু ভাইৰ ইয়াতে আজি এক্সিডেণ্ট ভাই আজি ঘৰত কি কৰি থাকে টেনশ্যন আছে ভাই খা তো গাইছ আমি এতিয়া খাওঁ ভাই বা খাৱা ৰাখে দেচোন ভাইয়া জলফাই খাই আকৌ বহুত ভালকৈ জলফাই খাই আকৌ এই ভাইয়া জলফাই খাইছি জলফাই তো গাইছ আমি এতিয়া জলফাই খাই আছোঁ তো গাইছ আমি এতিয়া খোৱা হ'ল পাৰ্টি চাৰ্টি হ'ল তো এতিয়া আমি লাহে লাহে এতিয়া ঘৰত লাগি যাম তো গাইছ আমি এতিয়া ঘৰত যাব লাগি যাই আছোঁ তো গাইছ ভাই আজি খাবা আহি পেলাই অৱস্থাহে বেয়া হ'ল ভাই ভালকৈ আহি আকৌ এতিয়া আকৌ ডাইৰেক্ট পানীত তলত পৰিবি তো গাইছ আমি এতিয়া ঘৰত যাই আছোঁ খাৱা চাৱা হৈ গ'ল আমাৰ তো গাইছ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ পাৰ্টি চাৰ্টি কৰিলোঁ আপোনালোকক চব দেখালোঁ সিয়া এক্সিডেণ্টটো দেখা পালা আপোনালোকে তো আজি ভিডিঅ'টো ইমানতে শেষ যদি আপোনালোকৰ আমাক লাগি কিবা এটা ভাল লাগছে বহুত কষ্ট কৰিছোঁ টিঙৰ ওপৰত উঠছোঁ খালি আপোনালোকক দেখাবৰ কাৰণে পাৰ্টিটো বাৰু বেলেগ কথা আপোনালোকে জানে তো ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব যি পাৰে আপোনালোকে কৰিব মাত্ৰ ছাপৰ্ট কৰিব নিজৰ ল'ৰা বুলি জয় আই অসম জয় জুবিন দা